পুনৰ পৰা আপোনালোক সকলোকে বুলবুল ব্লগিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আছোঁ মই আমাৰ নিতু ছাৰৰ ঘৰত, যিজন ছাৰে বৰ্তমান বেটেলিয়ান চাকৰিত কৰে। আজি বিহু বুলি মাতিলে, গান গাই আছে দেউতাই আৰু আমি এইপিনে মোৰ লগৰ প্ৰাণ, এইপিনে ঘূৰি গোটেইখিনি একেলগে আছোঁ। কি হয় কি নহয় লগাই লৈছোঁ গোটেইখিনি একেলগে। চ' আপোনালোকে চব বিহু বুলি একেলগে কৰি আছোঁ। তাৰপিছত এইপিনে এইবোৰ লগাই লৈছোঁ আৰু এইপিনে দাদাহঁতি নাচাই চাব নহয় গোটেইখিনি ব্যস্ত। হাই বুলি কৈ দিছে চবে এবাৰ হাই বুলি কৈ দিছে। গোটেইখিনি মোতকৈ বয়োজ্যেষ্ঠ সকলো পাইছোঁ। মই গোটেইখিনি মোৰ দাদা হয়, গোটেইখিনি দাদা দাইদেউ ককাইদেউ চব আছে। গোটেই মই ইয়াত সোমাইছোঁ, গোটেইখিনি ফূৰ্তি কৰিছোঁ, দেউতাৰ লগত কৰিছোঁ আৰু গোটেইখিনি লগ খাইছোঁ। হাই ঠিক আছে বাবা, সকলোৱে আমি এনেকৈ নাচিছোঁ। আমাৰ নাচনি আছে, নাচনি আহিছে একেলগে। ঠিক আছে, নাচি অলপ দেৰি পিছত নচুৱাই আছোঁ, ঢোল আনিব গৈ আছোঁ, নাচি আছোঁ। ঠিক আছে। ring ring rang rang করে হেমন রেপি রেপি ধরে হেমন নে যাহ মইনা ঘৰলৈ নে যাহ মইনা ঘৰলৈ বিহু মাৰি থাকিব এ জানৈ তোমালোকৰ ঘৰলৈ জানৈ সদায় যাব পাৰো মই জানৈ সদায় যাব পাৰো মই জানৈ যদি দিয়া মৰমৰ মা এ জানৈ তোমাৰে মৰম জানৈ সকলো এৰি দিম জানৈ সকলো এৰি দিম জানৈ যদিহে ঐ মৰম যদিহে ঐ মৰম দিয়া খোৱাৰ বাব চলিছে। এইবিলাক লৈ নিদুলা পুৰা একদম পুৰা ব্যস্ত ন। জয় শ্ৰীৰাম ঠিক আছে, চবে খোৱা ইয়াত মাংস দাইল এক্সেট্ৰা। ঠিক আছে।